সকলোৰে ভালেই নিশ্চয়। আজি আমি কাৰকৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছোঁ। কাৰক মানেনো কি? কাৰক হ'ল যি বিশেষ্য আৰু সৰ্বনাম পদে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন কৰে তাকে কাৰক বুলি কোৱা হয়। এতিয়া ইয়াতে আমি দুটা কথা প্ৰথমতে জানিব লাগিব। সেয়া হ'ল বিশেষ্য পদ কাক বোলে। বিশেষ্য পদ হ'ল যিবোৰ পদে নাম বুজায় তাকে বিশেষ্য পদ বোলে। যেনে ৰাম, গৰু, তাৰপিছত তেনেকৈ বিভিন্ন ধৰণৰ নাম, ঠাইৰ নাম হ'ব পাৰে, জন্তুৰ নাম হ'ব পাৰে, চৰাই চিৰিকটিৰ নামো হ'ব পাৰে। সেয়া বিশেষ্য পদ। আনহাতে সৰ্বনাম পদ হ'ল যি পদে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয়, কাৰণ এটা পদকে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে শুনিবলৈ বেয়া শুনি। গতিকে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম পদ বোলে। যেনে সি, তেওঁ, সিহঁত, আপোনালোক আদি। এতিয়া এই বাক্যটোত কাৰক কাক বোলে বুলি কওঁতে আমি বিশেষ্য আৰু সৰ্বনাম পদে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন কৰে বুলি গম পাইছোঁ। এতিয়া ক্ৰিয়া হ'ল যি পদে বাক্যটো শেষ হোৱা বা কৰা কামটো কৰা বুজায় তাকে ক্ৰিয়াপদ বুলি কোৱা হয়। গতিকে কাৰক বুলি ক'লে আমি নিশ্চয় এতিয়া বুজি পালোঁ যে কাৰক হ'ল বিশেষ্য আৰু সৰ্বনাম পদে যেতিয়া ক্ৰিয়াপদৰ লগত সম্বন্ধ স্থাপন কৰে তাকে কাৰক বোলে। যেনে ৰামে ভাত খাইছে, সি হাকুটিৰে আমটো পাৰিছে, ভিক্ষাৰীক ভিক্ষা দিয়া হৈছে আদি পদবিলাক যিবিলাক বাক্যত ব্যৱহাৰ হৈছে তাকে কাৰক বুলি কোৱা হৈছে। এতিয়া কাৰকক অসমীয়া ভাষাত 6টা ভাগত ভগোৱা হৈছে: কৰ্তা কাৰক, কৰ্মকাৰক, কৰণ কাৰক, সম্প্ৰদান কাৰক, অপাদান কাৰক আৰু অধিকৰণ কাৰক। ইয়াৰ পিছত আমি কোনটো কাৰকক কি বুলি কয় নিশ্চয় লৈ আহিম। এতিয়া এইখিনি মনত ৰাখিলেই হ'ল।